নিৰ্বাচনক লৈ পেলাই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু আমাক কথা দিছে এই গাঁৱত 100% তেখেতসকলে ট্ৰেক্টৰৰ ছবিত ভোট দিব, UPPLক ভোট দিব আৰু পৰিৱৰ্তন যে আহিছে ৰাইজে সবে ভাল পাইছে, শান্তি আহিছে এইটো সবে ভাল পাইছে আৰু এতিয়া সবে উন্নয়নৰ স্বাৰ্থত UPPLৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী ট্ৰেক্টৰৰ ছবিত ভোট দিব আৰু আমিও আশা কৰিছোঁ যে এইটো নিৰ্বাচনৰ পিছত আগৰ পৰাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি শান্তি ঘূৰি আহিছে, বড়োলেণ্ডত যি শান্তি ঘূৰি আহিছে এইটো চিৰস্থায়ী হ'ব লাগে আৰু এই নিৰ্বাচনৰ পিছতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি প্ৰেম মৰম সকলো একেলগে থাকিব পৰা আৰু সুন্দৰ পৰিৱেশ আহিব। গতিকে এই নিৰ্বাচনটো জাষ্ট ফৰ্মেলিটিছে, ইয়াত আৰু বহুত বেছি একো কৰিব লগা নাই। 30 তাৰিখে নিৰ্বাচন হ'ব লাগে, 2 তাৰিখে কাউণ্টিং হ'ব লাগে, 5টা সমষ্টিত 3টা BJP আৰু 2টাত UPPL জিকিব। গোসাইগাঁও সমষ্টিত মূল গোসাইগাঁৱত বিপুল ভোটত জিৰণ বসুমতাৰী ডাঙৰীয়া জিকি আছে, ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। এই ৰাইজে বহুত বছৰ BPFক ভোট দিলে আৰু BPFে ৰাইজক ঠগালে, সেইকাৰণে এইবাৰ BPFক ভোট নিদিয়ে। কংগ্ৰেছৰ ইয়াত অস্তিত্ব নাই, বাকী পাৰ্টিৰ ইয়াত অস্তিত্ব নাই। গতিকে UPPLৰ যিটো প্ৰাৰ্থী জিৰণ বসুমতাৰী, য'ত UPPL BJP AGP আৰু সকলো জাতি জনগোষ্ঠী আছে, তেখেতে বিপুল ভোটত জয়যুক্ত হ'ব।